নমস্কাৰ পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিৰ আজিৰ অতিথি শিল্পী অসমৰ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা নীলোৎপল বৰা মায়াৰ জীৱনৰ প্ৰাতনিতা মায়াৰ প্ৰেষ্টিজ মায়াৰ গৌৰৱ মায়া মোৰ অহংকাৰ নমস্কাৰ মই নীলোৎপল বৰা প্ৰথমেই শিল্পীৰ মনৰ কথা শিতানৰ যোগেদি আমাক সামান্য মনৰ ভাৱ ব্যক্ত কৰিবলৈ দিয়াৰ বাবে এই সুযোগখন দিয়াৰ বাবে মোৰ বন্ধু প্ৰবীণ ফুকনলৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ বিশ্বৰ ভিতৰতে অনন্য আৰু একক বৈশিষ্ট্যৰে পৰিপূৰ্ণ অসমৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰে আজি প্ৰায় 57টা বছৰ অতিক্ৰম কৰিলে 1963 চনতে শ্ৰদ্ধাৰ অচ্যুত লহকৰ ডাঙৰীয়াৰ প্ৰচেষ্টাত জন্মলাভ কৰা অসমৰ ভ্ৰাম্যমান থিয়েটাৰে জন্মলগ্নৰে পৰা আজিলৈকে মানে এই 2020 চনৰ আজিৰ এই পৰিস্থিতিৰ কোনোদিনে মুখামুখি হোৱা নাছিল কেৱল ভ্ৰাম্যমান নাট্যদলেই নহয় সমগ্ৰ বিশ্বই আজি কৰোনাৰ কালগৰাহত নিস্তব্ধ এনে অৱস্থাত সকলোৰে পাৰস্পৰিক সহযোগেহে বিশ্বক উদ্ধাৰ কৰিব পাৰিব হাজাৰজনৰ মাজত হাঁহি কান্দোনৰ খোৰাক যোগোৱা আমাৰ দৰে শিল্পীসকলৰ বাবে অভিনয়ে যে জীৱন নিৰ্বাহৰ একমাত্ৰ উপায় কিন্তু আজি COVID-19 পেট প্ৰৱৰ্তনৰ এই একমাত্ৰ পথৰুদ্ধ কৰিছে এনে অৱস্থাত চৰকাৰে যে আমাৰ বাবে একমাত্ৰ সহায়ৰ বাট আমি শিল্পী সমাজে হৃদয়েৰে অতি আন্তৰিকতাৰে এটি ইতিবাচক সঁহাৰি আশাত অসম চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ প্ৰতি যেন সহায়ৰ হাত আগবঢ়ায় বৰ্তমান আমি আৰ্থিকভাৱে একেবাৰে জুৰুলা ধুমুহা কেতিয়াও চিৰস্থায়ী নহয় এদিন নহয় এদিন এই ধুমুহা আঁতৰি যাবই সকলোৰে চিকিৎসক সমাজে আগবঢ়োৱা পৰামৰ্শ তথা চৰকাৰৰ নীতি নিৰ্দেশনাসমূহ মানি সজাগতাৰে এই ধুমুহা পাৰ কৰক শেষত এই কালগৰাহৰ পৰা যাতে আমি সকলোৱে অতি শীঘ্ৰেই উদ্ধাৰ পাওঁ নেদেখাজনৰ ওচৰত তাৰ এই ঐকান্তিক কামনা কৰিলোঁ ধন্যবাদ